Hey guys, welcome to Diganta Vlog. তো ভিডিওটো আৰম্ভ কৰিলো আমাৰ মহুৰিপাৰা চকৰ পৰা যেহেতু আজি 18 নৱেম্বৰ জুবিনদাৰ বাৰ্থডে সেইকাৰণে আমি যাই আছো আজি সোণাপুৰক গলি ইফালে অবিনাশ আছে আৰু মই তো যাই থাকো আজি সোণাপুৰক গলি যেহেতু জুবিনদাৰ বাৰ্থডে তো সকলে জয় জুবিনদা বুলি এটা কমেন্ট কৰি দিব আৰু জাস্টিস ফৰ জুবিনদা তো বলক এতিয়া আমি যাই থাকো সোণাপুৰক গলি আমাৰ ইয়াৰ পৰা 86-85 মান হ'ব কিলোমিটাৰ তো যাই থাকো বলক আমি গড চৰাই বলো এটা ৰেলগেট পছি অলপ তেল আছে বলে তো ফাইনালি আমি সারলি পালো আইছিলে আমার মানে গাঁৱত চলি তাক লাগাল পালো 50 টাকা দি তো অন ক্যামেরা 50 টাকা নাই বুলি সারে টাকা তো আইবে লেভেল তোর এগুলা আমি সারলি পালো এতিয়া যাব লাগে ডাইরেক্ট সোনাপুরক গলি কি হলে ড্রাইভার ভাই ঠান্ডা লাগছি পিন্ধিলো জ্যাকেট প্যাকেট পিন্ধিলো তারপরে আমি যাব লাগে অলপ টাইম ইয়াতে রখি দিছো তারপরে যাও আর জ্যাকেট ট্যাকেট পিন্ধি ইয়াতে দাম আছে গাইস মানুহিলা যাই আছে সোনাপুরক গলি আমি সারলি রেতে হোটেল এখনত চাহ কাপ খাই যাওঁ এই আমাৰ মই কৈছোঁ বাৰীত খাম দেই বাই নাচাই যায় কেনেকুৱা হোটেল দিয়ে চাহ কাপ খাবৰ কাৰণে মোৰ গাঁৱত আহা আমি গৌৰীপুৰ পাৰ হৈ আছোঁ কি জাম লাগছি গাড়ী বাপৰে বাপ চাওঁ যাই আছোঁ এতিয়া লাহে লাহে এই তুলাৰাম পালো এতিয়া এই গাইছ এই বিজিৰ ওপৰতো যি জাম লাগছি চাচোন চাওঁ চালা এতিয়া যাই পোৱা ঠিক নাই আৰু বিজুত নাই বুলি আমি 1 ঘণ্টামান ফাঁচলোঁ দেই এই গৌৰীপুৰ আগৰ পৰাই যাই আছোঁ দেই পিছফালে গাড়ী দেখা নাই কিমান গাড়ী আছে ফাইনালি আমি যোৰাবাট আহি পালোঁ বাপৰে বাপ গাড়ী কিছুকে গেছি দেই এই আগতীৰ মাইক লৈ লৈ যাই আছে জুবিনদাৰ সমাধি ক্ষেত্ৰত গেলি তারপরে এই বাপরে বাপ চলো চলো তো ফাইনালি আমি সোণাপুৰ আহি পালোঁ জুবিন ক্ষেত্ৰত তো এতিয়া আমি গাড়ীখন পাৰ্ক কৰি থলোঁ বঢ়িয়াকৈ তো যাব লাগে এতিয়া মানুহ কিন্তু আছি গাইছ কিছু মানুহ আছি তো বলক আমি যাওঁ এতিয়া বল বল তো চাব পাৰে জাম আছে কিন্তু গাড়ীৰ ওপৰফালে আকাশ বন্তি জ্বলাই আছে জুবিনদাৰ কাৰণে তো আমিও আহিছোঁ সেই সুদূৰ গোৰেশ্বৰৰ পৰা বলকচোন যাই থাকোঁ তো চাব পাৰে গাইছ কি মানুহ হৈছে আকাশ বন্তি কি ধুনীয়া লগা হৈছে দাদাৰ জাগাত কি মানুহ গাইছ চাব পাৰে একবাৰ মোক চাব নালাগে মানুহ চাওক জুবিন ক্ষেত্ৰত বাপৰে বাপ মানুহ আছে কিন্তু কিছু ন এইফালে জুবিন ক্ষেত্ৰৰ কাষতে নীলিম মহন্তলৈ দাদাই অঁকা ফটোখন চাব পাৰে কি ধুনীয়া আঁকিছে যোনটো শিলত দাদাই জিৰণি লৈছিল সেইটো শিলত সেইখন ফটো আঁকিছে এখন ফটো মাৰি লওঁ ইয়াতে যা যা
नमोस्तुते हरिणाम 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 केवलम हरिणाम 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 केवलम कलु नास्तेव 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 गतिरन्यथा জুবিন ক্ষেত্ৰৰ ৰাতিৰ কিছু পৰিৱেশ তো আহিলোঁ চাবৰ কাৰণে ভালে লাগিলে আৰু এইটো যোনটো জুবিন দাই জিৰণি লৈছিলে শিলটোতে তো এইটো চালোঁ একবাৰ এতিয়া মানুহ চানুহ অলপ কমিল বাৰু জুবিন দা বিহীন প্ৰথমটো জন্মদিন আমি চালোঁ সোণাপুৰতে আহি কিনে জুবিন ক্ষেত্ৰত তো ভালে লাগিলে আহি কিনে তো আৰু ভিডিঅ'টো আজি ইমানেই আছিল আৰু সকলোকে লাষ্টত জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন দা তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিব তো এতিয়া আমি ইয়াৰ পৰা যাওঁ সোণাপুৰৰ পৰা ডাইৰেক্ট গুৰেশ্বৰক গ'লে তো শেষত জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন দা বাই বাই